গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আজি আপোনালোকক দেখাম মচন্দৰীৰে মাছৰ জোল কেনেকৈ বনায়। আহক। তৰকাৰীখন বনাবৰ কাৰণে মোক প্ৰয়োজন হ'ব এইখিনি মচন্দৰী পাতখিনি ধুই ল'লোঁ অলপ, 2টা জলকীয়া, আদা নহৰু অলপ লৈছোঁ, পিঁয়াজ 4টা লৈছোঁ। জ্বলা বেছি নিদিওঁ কাৰণ বেটাই খাব। আৰু এইখিনি আদা নহৰুখিনি মই মিক্সিত বটি ল'ম অকণমান। কেৰাহীটো গৰম হৈ গৈছে, অলপমান তেল দি দিছোঁ। তেল বেছি দিব নালাগে, অকণমান দিলেই হ'ল। এইখিনি গৰম হৈ গৈছে, ইয়াত মই প্ৰথমতে দিম পিঁয়াজখিনি। পিঁয়াজখিনি অকণমান ৰঙাকৈ ভাজি ল'ব। মচন্দৰী খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। মই কিন্তু বহুত ভাল পাওঁ দেই, কাৰণ মচন্দৰী যিহেতু পেটৰ কাৰণে ভাল, খাব লাগে। এয়া মোৰ পিঁয়াজখিনি ভজা হৈছে, এতিয়া মই আদা নহৰুখিনি দি দিম। জলকীয়া 2টাও দি দিছোঁ। আদা নহৰু কেঁচা গোন্ধটো যোৱালৈ অকণমান ভাজি ল'ব। মোৰ এইখিনি হৈ গৈছে ভজা, এতিয়া মই মচন্দৰী পাতখিনি দি দিম ইয়াত। মচন্দৰী পাতখিনি দিনটো জুইটো কিন্তু কমাই দিব দেই। এতিয়া মই সোৱাদ অনুযায়ী অকণমান নিমখ হালধি দি দিম ইয়াত। সোৱাদ অনুযায়ী অকণমান নিমখ হালধি দি দিলোঁ। এনেকৈ 2 মিনিটমান ভাজি মই অকণমান ঢাকনিখন লগাই দিম। মই ঢাকনিখন আঁতৰাই দিছোঁ 3 মিনিটৰ পিছত। এয়া দেখিছে, এইখিনি ভজা হৈ গৈছে। এতিয়া ইয়াত মই পানী অলপ দি দিম। পানী দি কেনে ভালকৈ উতলিবলৈ দিম। উতল অহাৰ লগে লগে মাছখিনি দি দিম আৰু। দেখিছে মোৰ তৰকাৰীখিনি উতল আহি গৈছে। এতিয়া মই ভাজি থোৱা মাছখিনি দি দিম ইয়াত। এনেকৈ আৰু 4 মিনিটমান উতলাৰ পিছত মই গেছটো অফ কৰি দিম। তৰকাৰীখিনি হৈ গ'ল, মই গেছটো অফ কৰি দিলোঁ। এনেকৈ বনাই খাবচোন, খাবলৈ বহুত ধুনীয়া হয়। মই আগতেও খাইছোঁ বাৰু বনাই। মোৰ তৰকাৰীখিনি হৈ গ'ল, মই গেছটো অফ কৰি দিলোঁ। মোৰ তৰকাৰীখিনি তৈয়াৰ হৈ গ'ল। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ।